নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মই প্ৰণৱ খটিয়ৰা আজি আমি আসাম এণ্ড ইটছ পিপলৰ খুব গুৰুত্বপূৰ্ণ টপ 50 কুৱেশ্যনছসমূহ লৈ আহিছোঁ ইয়াৰ আগত আমি আৰু টপ 50 কুৱেশ্যনছসমূহ আলোচনা কৰিছিলোঁ যিসকল বন্ধু বান্ধৱী ইয়াৰ আগৰ পাৰ্টটো চোৱা নাই অনুগ্ৰহ কৰি ডেছক্ৰিপশ্যনত দিয়া লিংকটোৰ পৰা চাব বুলি আশা কৰিলোঁ আৰু লগতে যিসকল বন্ধু বান্ধৱীয়ে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা আমাৰ চেনেলৰ লগত জড়িত হৈছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হুইচ চিটি ইজ কল্ড দ্য গেটৱে টু নৰ্থ ইষ্ট কোনখন চহৰক উত্তৰ পূবৰ গেটৱে বুলি কোৱা হয় আৰু আমি সকলোৱে জানো যে উত্তৰ পূবৰ গেটৱে কোনখন চহৰক কোৱা হয় গুৱাহাটী চহৰক উত্তৰ পূবৰ গেটৱে বুলি কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি হু ৱাজ দ্য ফাৰ্ষ্ট টু ষ্টাৰ্ট দ্য ছিষ্টেম অফ লেণ্ড ছাৰ্ভেইং ইন আছাম অসমত কোনে প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল আৰু ইয়াৰ উত্তৰটো আমি সকলোৱে জানো তেওঁ হৈছে গদাধৰ সিংহ আৰু গদাধৰ সিংহই পোনপ্ৰথমতে তেওঁ ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল লেণ্ড ছাৰ্ভেইং আৰু এই গদাধৰ সিংহৰ আহোম নাম মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ চুপাতফা আছিল তেওঁৰ আহোম নাম আৰু আমি সকলোৱে জানো যে তেওঁ সতী জয়মতীৰ স্বামী আছিল হয়নে আৰু ধুধৰ আলি উমানন্দ মন্দিৰ এই গদাধৰ সিংহই নিৰ্মাণ কৰিছিল এইখিনি খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি হুৱেৰ ৱাজ কোল ডিস্কভাৰ্ড এণ্ড এক্সকেভেটেড ফাৰ্ষ্ট ইন আছাম অসমত ক'ত প্ৰথমে কয়লা আৱিষ্কাৰ আৰু খনন কৰা হৈছিল আৰু ইয়াৰ উত্তৰটো হৈছে মাকুমত ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি হিমা দাস ইজ অলছ' ন'ন বাই দ্য নিকনেম হিমা দাসক কি নামেৰে জনা যায় বা তেওঁৰ অন্য এটা নাম কি আৰু তাৰ উত্তৰটো হৈছে ধিং এক্সপ্ৰেছ আমি সকলোৱে জানো যে ধিং এক্সপ্ৰেছ বুলি হিমা দাসক কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি when petroleum was first discovered in Assam অসমত প্ৰথম কেতিয়া পেট্ৰলিয়াম আৱিষ্কাৰ কৰা হৈছিল আৰু ইয়াৰ উত্তৰটো হৈছে 1889 চনত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল আৱিষ্কাৰ কৰা হৈছিল অসমত 6 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ দ্য বগীবিল ব্ৰিজ কানেক্টছ দ্য ধেমাজি ডিষ্ট্ৰিক্ট উইথ হুইচ ওৱান ডিষ্ট্ৰিক্ট বগীবিল দলঙে ধেমাজি জিলাক কোনখন জিলাৰ সৈতে সংযোগ কৰে আমি সকলোৱে জানো আৰু সেইটো হৈছে ডিব্ৰুগড় জিলা আৰু ডিব্ৰুগড় আৰু ধেমাজিৰ মাজত আমাৰ বগীবিল দলংখন আছে 7 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি বশিষ্ঠ আশ্ৰম ইজ লোকেটেড ইন হুইচ হিল বশিষ্ঠ আশ্ৰম কোনটো পাহাৰত অৱস্থিত আৰু ইয়াৰ উত্তৰটো হৈছে সন্ধিয়াচল পাহাৰত ঠিক আছে সন্ধিয়াচল হিল 8 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি হুইচ মেটেৰিয়েল ইজ কল্ড কালা হীৰা কোনটো সামগ্ৰীক কলা হীৰা বুলি কোৱা হয় আৰু ইয়াৰ উত্তৰটো হৈছে কোল বা কয়লা 9 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি দ্য টোটেল লেন্থ অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন ইণ্ডিয়া ভাৰতৰ ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 916 কিলোমিটাৰ 10 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া দ্য ট্ৰাইবেল লীগ ইন আছাম ৱাজ ফাউণ্ডেড ইন দ্য ইয়াৰ অসমত ট্ৰাইবেল লীগ কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ উত্তৰটো হৈছে 1933 ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি এতিয়া 11 নম্বৰ প্ৰশ্ন দ্য টোটেল নাম্বাৰ অফ ব্ৰিজেছ অভাৰ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ এজ অফ 2023 চনৰ হিচাপত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলঙৰ সংখ্যা কিমান আৰু ইয়াৰ উত্তৰটো হৈছে 6খন 12 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ এতিয়া হুইচ ৰোড ইন আছাম কানেক্টছ ইণ্ডিয়া উইথ ম্যানমাৰ এণ্ড চাইনা অসমৰ কোনটো পথে ভাৰতক ম্যানমাৰ আৰু চীনৰ সৈতে সংযোগ কৰে এইটো খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব আৰু সেই ৰোডটো হৈছে আমাৰ ষ্টিলৱেল ৰোড বা লিডু ৰোড ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি গুৱাহাটী টি অকশ্যন চেণ্টাৰ এষ্টাব্লিছড ইন হুইচ ইয়াৰ গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন বছৰত স্থাপন কৰা হৈছিল বা প্ৰতিষ্ঠা কৰা হৈছিল আৰু তাৰ উত্তৰটো হ'ব 1970 চনত 14 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ হু ৱাজ ফাৰ্ষ্ট চিভিল ছাৰ্ভেণ্ট ফ্ৰম আছাম অসমৰ পৰা প্ৰথম চৰকাৰী চাকৰিয়াল কোন আছিল আৰু তেওঁ আছিল আনন্দৰাম বৰুৱা এইটো খুব গুৰুত্বপূৰ্ণ হুইচ ডিষ্ট্ৰিক্ট ৱাজ ছেপাৰেটেড ফ্ৰম আছাম এণ্ড গিভেন টু পাকিস্তান ইন 1947 কোনখন জিলা অসমৰ পৰা পৃথক হৈ 1947 চনত পাকিস্তানক দিয়া হৈছিল এইটো খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব এই জিলাখন আছিল আৰু সেইটো হৈছে চিলহেট জিলা ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি দ্য ফৰ্মাৰ নেম অফ গুৱাহাটীৰ পূৰ্বৰ নাম কি আছিল আৰু আমি সকলোৱে জানো যে প্ৰাগজ্যোতিষপুৰ অৰ্থাৎ গুৱাহাটীৰ পূৰ্বৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ আৰু এই প্ৰাগজ্যোতিষপুৰ আছিল
পূব দিশত জ্যোতিষ চৰ্চাৰ কৰা নগৰ প্ৰা শব্দৰ অৰ্থ হৈছে পূব আৰু জ্যোতিষ শব্দৰ অৰ্থ হৈছে গ্ৰহ নক্ষত্ৰ আদিৰ পৰা মানুহৰ ভাগ্য গণনা কৰা বিদ্যা ইয়াৰ পিছৰ প্ৰশ্নটো আহিছোঁ আমি দ্য ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইন আছাম ইজ লোকেটেড ইন অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত আৰু ইয়াৰ উত্তৰটো হৈছে যোৰহাটত অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান অৱস্থিত 18 নম্বৰ প্ৰশ্নটো আহিছোঁ হোৱাট ইজ দ্য কেপিটেল অফ আছাম একেবাৰে সহজ প্ৰশ্ন আৰু অসমৰ ৰাজধানী আমি সকলোৱে জানো নহয় নে দিছপুৰ ইয়াৰ পিছৰ প্ৰশ্নটো আহিছোঁ আমি দ্য ক্লাইমেট অফ আছাম ইজ অসমৰ জলবায়ু কেনেকুৱা আৰু ইয়াৰ উত্তৰটো হৈছে ট্ৰপিকেল মনচুন ক্লাইমেট বা ক্ৰান্তীয় বাৰিষাৰ জলবায়ু বা মৌচুমী জলবায়ু 20 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি হুইচ ছিংগাৰ ইজ ন'ন এজ দ্য বাৰ্ড অফ ব্ৰহ্মপুত্ৰ কোনজন গায়কক ব্ৰহ্মপুত্ৰ বাৰ্ড বুলি জনা যায় আৰু তাৰ উত্তৰটো হ'ব সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা 21 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি হোৱাট ইজ দ্য ষ্টেট বাৰ্ড অফ আছাম অসমৰ ৰাজ্যিক চৰাই কি আৰু ইয়াৰ উত্তৰটো হৈছে হোৱাইট ৱাইংড উড ডাক দেওহাঁহ যাক কোৱা হয় দেওহাঁহ হৈছে অসমৰ ৰাজ্যিক চৰাই 22 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি হোৱাট ইজ দ্য মট্টো অফ আছাম ৰাইফল আছাম ৰাইফলছৰ বা অসম ৰাইফলছৰ মূল মন্ত্ৰ কি আৰু মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন পৰীক্ষাত বাৰে বাৰে আহি থাকে ফ্ৰেণ্ডছ অফ দ্য নৰ্থ ইষ্ট চেণ্টিনেলছ অফ দ্য নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ বন্ধু উত্তৰ পূৰ্বাঞ্চলৰ চেণ্টিনেল 23 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া হুইচ ওৱান অফ দ্য ফলোয়িং ৰাইটাৰ ৱাজ দ্য ফাৰ্ষ্ট জ্ঞানপীঠ এৱাৰ্ড ৰিচিপেণ্ট তলৰ কোনজন লেখকে প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল আমি ইয়াত অপশ্যনসমূহ দিয়া নাই কেৱল ওৱান লাইনাৰ মুডত প্ৰশ্নসমূহ সন্নিৱিষ্ট কৰিছোঁ আৰু ইয়াৰ উত্তৰটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মনত ৰাখিব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিল মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে তাৰ পিছত কোনে লাভ কৰে জ্ঞানপীঠ বঁটা মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰে আৰু তাৰ পিছত নীলমণি ফুকনদেৱে জ্ঞানপীঠ বঁটা লাভ কৰে অৰ্থাৎ মুঠ অসমৰ পৰা 3 গৰাকী সাহিত্যিকে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছে আৰু এই 3 গৰাকী খুব গুৰুত্বপূৰ্ণ তো মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ হু ৱাজ বকুল কায়স্থ কোন আছিল আৰু তেওঁ আছিল এ মেথমেটিচিয়ান ফ্ৰম কামৰূপৰ এজন তেওঁ গণিতজ্ঞ আছিল 25 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ হু ইজ ন'ন এজ দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া ভাৰতৰ অৰণ্য মানৱ বুলি কাক জনা যায় আৰু তাৰ উত্তৰটো হৈছে যাদৱ পায়েং দেৱক অৰণ্য মানৱ বা ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি কোৱা হয় আৰু তেওঁ প্ৰতিষ্ঠা কৰা ফৰেষ্ট বা অৰণ্যখনৰ নাম কি আছিল মলাই ফৰেষ্ট এইটো খুব গুৰুত্বপূৰ্ণ মলাই ফৰেষ্ট মনত ৰাখিব মলাই 26 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি অন হুইচ ৰিভাৰ ইজ ধলা শদিয়া ব্ৰিজ বিল্ড কোনখন নদীত ধলা শদিয়া দলং নিৰ্মাণ কৰা হৈছে এইটো খুব গুৰুত্বপূৰ্ণ আমি সকলোৱে জানো ব্ৰহ্মপুত্ৰ বুলি কিন্তু মনত ৰাখিব যে লোহিত নদীৰ কি নিৰ্মাণ কৰা হৈছে ধলা শদিয়া নিৰ্মাণ কৰা হৈছে ব্ৰিজ আৰু এই ধলা শদিয়া বন্ধু-বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে ব্ৰিজক বা দলংখনক কি নামেৰে নামকৰণ কৰা হৈছে ভূপেন হাজৰিকা সেতু ঠিক আছে 27 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি হোৱাট ইজ দ্য নেম অফ দ্য ছুপাৰ কম্পিউটাৰ ইনষ্টল ইন IIT গুৱাহাটী IITত ইনষ্টল কৰা ছুপাৰ কম্পিউটাৰৰ নাম কি বুলি সোধা হৈছে আৰু ইয়াৰ উত্তৰটো হৈছে পৰম ঈশান এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন পৰম ঈশান হৈছে গুৱাহাটী IITত ইনষ্টল কৰা হৈছিল ছুপাৰ কম্পিউটাৰটো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ 28 নম্বৰ হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট অইল ৰিফাইনেৰী ইন আছাম অসমৰ প্ৰথম তেল শোধনাগাৰৰ নাম কি আৰু এইটো হৈছে ডিগবৈ তেল শোধনাগাৰ 1901 চনত প্ৰতিষ্ঠা কৰা হৈছিল 29 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ইন ইণ্ডিয়া আমি অলপ আগতে আলোচনা কৰিছিলোঁ প্ৰথম চিভিল ছাৰ্ভেণ্ট বুলি অসমৰ আৰু ভাৰতীয় জিলা দণ্ডাধীশ কোন আছিল আৰু তেওঁই আছিল ভাৰতীয় জিলা দণ্ডাধীশ আৰু তেওঁ হৈছে আনন্দৰাম বৰুৱা ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি দ্য গাই এ ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ ইজ চিটুৱেটেড বিটুইন ব্ৰহ্মপুত্ৰ উপনৈ গাই কোন দুখন নৈৰ মাজত অৱস্থিত আৰু ইয়াৰ উত্তৰটো মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ দিহিং আৰু সোৱণশিৰি নদীৰ মাজত গাই উপনৈ কি আছে অৱস্থিত ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 31 নম্বৰ প্ৰশ্ন মূলা গাভৰু ডাইৰ ফাইটিং এগেইনষ্ট কাৰ বিৰুদ্ধে যুঁজি মূলা গাভৰুৰ মৃত্যু হ'ল আৰু ইয়াৰ উত্তৰ হৈছে তুৰ্বকৰ লগত যুদ্ধ কৰি মূলা গাভৰুৰ মৃত্যু হৈছিল আৰু মূলা গাভৰুৰ স্বামীৰ নাম কি আছিল ফাচেংমুং বৰগোহাঁইৰ পত্নী আছিল মূলা গাভৰু ঠিক আছে তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰি তেওঁ মৃত্যুবৰণ কৰিছিল আৰু
কিমান চনত 1532 মনত ৰাখিব 1532 চনত এই মূলা গাভৰু যুদ্ধ কৰি পেলাই তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যু হ'বলগীয়া হৈছিল 32 নম্বৰ প্ৰশ্নটো আহিছো which city is known as the city of blood কোনখন চহৰক তেজৰ নগৰ বুলি জনা যায় আৰু আমি সকলোৱে জানো নহয় নে উষা অনিৰুদ্ধৰ কাহিনীটো তাৰ লগত জড়িত অগ্নিগড় পাহাৰ তাৰ সাক্ষী হৈ আছে এতিয়া আৰু সেইটো হৈছে শোণিতপুৰ তেজপুৰ ঠিক আছে শোণিতপুৰ বুলিও জনা যায় আৰু তেজৰ নগৰ বুলি তেজপুৰক জনা যায় আৰু তেজপুৰৰ আন এটা নাম হৈছে প্ৰেমৰ নগৰী আৰু আন এটা নাম আছে কন্যাপুৰ বুলিও তেজপুৰক জনা যায় খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব এইখিনি আৰু মহাভৈৰৱ মন্দিৰো তেজপুৰতে আছে দা মহাদেৱ পিক 1739 মিটাৰ is situated on মহাদেৱ শৃংগ 1739 মিটাৰ ক'ত অৱস্থিত বুলি সোধা হৈছে আৰু এইটো বৰাইল ৰেঞ্জত অৱস্থিত ঠিক আছে খুব গুৰুত্বপূৰ্ণ এইটো 34 নম্বৰ প্ৰশ্নটো আহিছে what percentage of natural gas produced in India is produced from Assam ভাৰতত উৎপাদিত প্ৰাকৃতিক গেছৰ কিমান শতাংশ অসমৰ পৰা উৎপাদন কৰা হয় বা উৎপাদিত কৰা হয় আৰু এইটো মনত ৰাখিব approximately কিমান 27% অৰ্থাৎ প্ৰায় 27% আমাৰ প্ৰাকৃতিক গেছৰ অসমৰ পৰা উৎপাদিত হয় 35 নম্বৰ প্ৰশ্নটো আহিছো আমি which refinery is in Assam is also known as Assam Accord Refinery কোনখন অসমৰ কোনটো শোধনাগাৰক অসম চুক্তি শোধনাগাৰ বুলিও জনা যায় আৰু এইটো মনত ৰাখিব এইটো হৈছে নুমলীগড় আৰু কিমান চনত হৈছিল 1985 চনত 15 আগষ্টত এই চুক্তি স্বাক্ষৰিত কৰা হৈছিল অসম চুক্তি আৰু সেই চুক্তিৰ মতে আমাৰ এইখন ৰিফাইনাৰী অৰ্থাৎ নুমলীগড় ৰিফাইনাৰী কি কৰা হৈছিল গঠিত হৈ পৰিছিল হনে প্ৰতিষ্ঠা হৈছিল সেই কাৰণে এই নুমলীগড় ৰিফাইনাৰীক অসম চুক্তি শোধনাগাৰ বুলিও জনা যায় The valley of death for birds Jatinga is located in which district of Assam চৰাইৰ মৃত্যুৰ উপত্যকা জাতিংগা অসমৰ কোনখন জিলাত অৱস্থিত অৰ্থাৎ পক্ষীৰ আত্মহনন কৰে পক্ষীবিলাকে আৰু এইটো হৈছে ডিমা হাছাও ডিষ্ট্ৰিক্টত কি আছে জাতিংগা আছে আৰু পক্ষীবিলাকে তাত আত্মহনন কৰে 37 নম্বৰ প্ৰশ্নটো আহিছো what is the name of the longest bridge in Assam ইণ্ডিয়া নহয় আসাম অসমৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি আৰু সেইটো হৈছে ধলা শদিয়া ব্ৰিজ বা ভূপেন হাজৰিকা সেতু ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো আমি which is the only international airport in Assam অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কোনটো আৰু সেইটো মনত ৰাখিব লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো আমি দেওপাহাৰ ruins of an ancient temple is located at দেওপাহাৰ ধ্বংসাৱশেষ এটা প্ৰাচীন মন্দিৰৰ ধ্বংসাৱশেষ ক'ত অৱস্থিত আৰু এইটো নুমলীগড়ত অৱস্থিত ঠিক আছে দেওপাহাৰ 40 নম্বৰ প্ৰশ্নটো আহিছো what is the rank of Assam in India by area ক্ষেত্ৰফল অনুসৰি ভাৰতৰ অসমৰ স্থান কিমান আৰু মনত ৰাখিব এইটো 17 নম্বৰ ক্ষেত্ৰফল অনুসৰি অসমৰ স্থান হৈছে ভাৰতৰ ভিতৰত 17 নম্বৰ 41 নম্বৰ প্ৰশ্নটো আহিছো আমি who is known as the falcon of the world বিশ্বৰ ফ্যালকন বুলি কাক জনা যায় আৰু বান হাৰালু ঠিক আছে বান হাৰালু বিশ্বৰ ফ্যালকন বুলি জনা যায় 42 নম্বৰ প্ৰশ্নটো আহিছো what is Assam famous for অসম কিহৰ বাবে বিখ্যাত আমি সকলোৱে জানো আৰু তাৰ উত্তৰটো হৈছে Assam tea and Assam silk অৰ্থাৎ অসমৰ মুগা আৰু অসমৰ চাহৰ কাৰণে অসম বিখ্যাত ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো শ্ৰীমন্ত শংকৰদেৱ was born in the year মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কিমান চনত জন্মগ্ৰহণ কৰিছিল আৰু তাৰ উত্তৰটো আমি সকলোৱে জানো 1449 চনত বা খ্ৰীষ্টাব্দত 44 নম্বৰ প্ৰশ্নটো আহিছো আমি who is the founder of the Assamese daily newspaper the Assam Tribune অসমৰ পৰা যেটো ইংৰাজী নিউজপেপাৰ আছিল যাৰ নামটো আছিল দ্য আসাম ট্ৰিবিউন আৰু এইটো কোনে প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁ আছিল ৰাধা গোবিন্দ বৰুৱা যাক কি বুলি কোৱা হয় লায়ন মেন অফ আসাম বুলিও জনা যায় অসমৰ সিংহ মানৱ হয়নে ৰাধা গোবিন্দ বৰুৱা আৰু তেওঁ ইংলিছ নিউজপেপাৰ এটা কি কৰিছিল প্ৰতিষ্ঠা কৰিছিল ওকে তেওঁ এডিটৰো আছিল আৰু সেই নিউজপেপাৰটো আছিল দ্য আসাম ট্ৰিবিউন আৰু সেইটো আছিল ইংৰাজী নিউজপেপাৰ ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো আমি দ্য টোটেল লেন্থ অফ ধলা শদিয়া ব্ৰিজৰ বা দলংখনৰ দৈৰ্ঘ্য কিমান বুলি সোধা হৈছে আৰু মনত ৰাখিব ধলা শদিয়া দলংখনৰ
দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ আৰু এইখিনি মনত ৰাখিব যে ধলা শদিয়া দলংখনক কি নামেৰে জনা যায় ভূপেন হাজৰিকা সেতু ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি দ্য পুলিচ ট্ৰেইনিং কলেজ ৱাজ ফাৰ্ষ্ট এষ্টাব্লিছড ইন ইয়াৰ 1948 1948 চনত পুলিচ ট্ৰেইনিং কলেজ প্ৰতিষ্ঠা কৰা হৈছিল আৰু ক'ত প্ৰতিষ্ঠা কৰা হৈছিল বুলি সোধা হৈছে আৰু ইয়াৰ উত্তৰ হৈছে চালনীবাৰী হয়নে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি হু ৰট দ্য বুক ভক্তি ৰত্নাৱলী পুথিখন কোনে ৰচনা কৰিছিল বুলি সোধা হৈছে আৰু ইয়াৰ উত্তৰটো হৈছে মাধৱদেৱে হয়নে 48 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম দ্য মেজৰিটি ছেটেলমেণ্টছ অফ আছামিজ শিখছ আৰ ফাউণ্ড অসমীয়া শিখসকলৰ ঘাই বসতি বা সংখ্যাত তেওঁলোক অধিক আৰু তেওঁলোক ক'ত বসতি স্থাপন কৰিছে আৰু তেওঁলোকে নগাঁৱত বসতি স্থাপন কৰি আছে হয়নে অসমীয়া শিখবিলাক তাত সংখ্যাগৰিষ্ঠতা আছে মেজৰিটি আছে ঠিক আছে 49 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ শ্ৰীমন্ত শংকৰদেৱ ডাইড ইন হুইচ ইয়াৰ্ছ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কিমান খ্ৰীষ্টাব্দত বা কিমান চনত মৃত্যু হৈছে আৰু ইয়াৰ উত্তৰটো আমি সকলোৱে জানো যে 1568 খ্ৰীষ্টাব্দত বা 1568 অ'কে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি একেবাৰে শেষৰ প্ৰশ্ন এইটো আমাৰ হোৱাট ইজ দ্য ফাৰ্ষ্ট ডে অফ ৰঙালী বিহু কল্ড ৰঙালী বিহুৰ প্ৰথম দিনটোক কি বুলি কোৱা হয় আৰু আমি সকলোৱে জানো সেইটো হৈছে গৰু বিহু ঠিক আছে ইয়াৰ পিছতো আমি প্ৰায় 300টা কুৱেশ্যনছ আলোচনা কৰিম আছাম এণ্ড ইটছ পিপলৰ ওপৰত আৰু এইবিলাক আমি ওৱান লাইনাৰ মোডত আলোচনা কৰিম তাৰপিছত আকৌ আমি MCQ আকাৰতো প্ৰশ্ন সন্নিৱিষ্ট কৰিম তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ ঠিক আছে অশেষ ধন্যবাদ জনালোঁ এই আগতে